हेलो फ्रेंड्स 2023 सनर 14 जुलाई तारिखे चंद्रयान 3 जिखन आमार स्पेस क्राफ्ट आसिल हेखन लॉन्च करा होइसिले सतीश धवन स्पेस सेंटरर परा गतिके এই চন্দ্ৰযান 3 খন আজি মানে মোটামুটি 6টা মান বজাত ল্যান্ডিং কৰিব বুলি কৈছে আৰু ইয়াৰ যে সাকসেসফুল হ'ব হেতু আমি সবে মানে আশা কৰি আছো সাউথ ফ্রেন্ডস চন্দ্ৰযান 3 ৰ কথা জানাৰ আগতে আপোনালোকে চন্দ্ৰযান 1 ৰ কথা জানিব লাগিব আৰু চন্দ্ৰযান 2 ৰ কথা জানিব লাগিব তাৰ পিছতহে আমি চন্দ্ৰযান 3 ৰ বিষয়ে কিছু কথা আলোচনা কৰিলে বেছি ভাল লগা হ'ব কথাখিনি প্ৰথম কথা চন্দ্ৰযান 1 খন আপোনাৰ 2008 চনত লঞ্চ কৰা হৈছিল আৰু এইটোই আছিল ভাৰতৰ প্ৰথম চন্দ্ৰৰ যোৱা মিশন যেটো মিশন মানে পুরা সাকসেসফুল মিশন আছিল চন্দ্ৰৰ বিভিন্ন ধৰণৰ তথ্য চন্দ্ৰৰ মাটি কেনেকুৱা চন্দ্ৰৰ কি আৰু চন্দ্ৰত যে আটাইতকৈ ডাঙৰ ষ্টাডি এটা কৰিছিল যে চন্দ্ৰত এই পানীৰ সন্ধান লাভ কৰিছিল চন্দ্ৰযান 1 খনে তাৰ পিছত ফ্ৰেন্ডছ 2019 চনত চন্দ্ৰযান 2 খন লঞ্চ কৰা হৈছিল চন্দ্ৰযান 2 খনত আমাৰ মানে কব গলে অলমোস্ট সাকসেসফুল আছিল বাট কিছু পৰিমাণে তাত ফেইলিয়াৰ আহিছিল সো আলটিমেটলি এটো এটা মানে ফেইলিয়াৰ হল বাট চন্দ্ৰযান 2 খনত আসলতে বহুত বেছি মানে ফেইলিয়াৰ হোৱা নাছিল যেতিয়া জাস্ট মানে চন্দ্ৰযান 2 খনত আসলতে সাইন্টিস্ট সকলে ভাবিছিল যে আমি ইয়াক সফট ল্যান্ডিং কৰাম তাতে মেইনলি দুটা পাৰ্ট আছিল ফাৰ্স্ট পাৰ্টত আছিল আপোনাৰ বিক্ৰম ল্যান্ডাৰখন আৰু সেকেন্ড পাৰ্টত আছিল এটা ৰ'ভাৰ তাৰ পিছত যেতিয়া মানে অলমোস্ট যেতিয়া ল্যান্ডিং কৰো অৱস্থা আৰু তেতিয়া অকনমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে মানে কিবা সফটওয়্যাৰ ইস্যু হল তাত আৰু কমিউনিকেশনৰ প্ৰবলেম হল সো তাৰ কাৰণে কি হল আবার হেতু মিশন সাকসেসফুল নহল সো সেই মিশনটোৰ যে নেক্সট মানে মিশন হিচাপত সেই মিশনটো যে সাকসেসফুল নহল সেই কাৰণে এইবাৰ আমাৰ চন্দ্ৰযান 3 খন পঠাইছে যাতে এখন আমি সাকসেসফুলি চন্দ্ৰত সফট ল্যান্ডিং কৰিব পাৰো চন্দ্ৰত সাকসেসফুলি সফট ল্যান্ডিং কৰাটো ইমান সহজ নহয় ফ্ৰেন্ডছ আমাৰ এতিয়ালৈকে ৰাছিয়া চাইনা আৰু আমেৰিকাইহে চন্দ্ৰত সফট ল্যান্ডিং কৰিব পাৰিছে ইয়াতে আমাৰ পৃথিৱীটো বায়ুমণ্ডল আছে ন চন্দ্ৰটো বায়ুমণ্ডল নাই গতিকে বায়ুমণ্ডল নহলে ধৰক ইয়াতে বায়ুমণ্ডল আছে আমি প্যাৰাচুট লৈ কিনে বহুত ইজিলি আমি সফট ল্যান্ডিং কৰিব পাৰো কিন্তু তাত বায়ুমণ্ডল নাই গতিকে যেকিটা ৰকেট আপোনাৰ হেই আছে থ্ৰাষ্টাৰ আছে সেই ৰকেট থ্ৰাষ্টাৰ গিটাৰে এডজাস্টমেন্ট কৰি পেলাই তাত সফট ল্যান্ডিং কৰিব লাগিব যেটো মানে ইমানো ইজি নহয় বাট যোৱাবাৰৰ যিবিলাক মিস্টেকস আছিল সেইবিলাক মানে সাইন্টিস্ট সকলে এভয়েড কৰিবৰ কাৰণে তাত কিছুমান আপগ্ৰেডেশন কৰিছে আৰু কমপ্লিটলি টোটাল নতুন ধৰণে তাত প্ৰগ্ৰামিং কৰা গৈছে আৰু এনেকুৱা সিস্টেমত কৰা গৈছে যে কিবা কথাত যদি মিশনটো মানে ফেইলিয়াৰ হোৱা চান্সও থাকে ন বা কিবা কথাত যদি মানে যিখন চন্দ্ৰযান আছে সেইখনে যদি কিবা অকমান ফেইলিয়াৰ হয় হি নিজে নিজে যাতে নিজকে সম্ভালি ল'ব পাৰে তেনেকুৱা ধৰণৰ মানে এবাৰ প্ৰগ্ৰামিং কৰা হৈছে তো ফ্ৰেন্ডছ যদি ভিডিওটো ভাল পাইছে চাই লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিও চাবৰ কাৰণে